আজিৰে পৰা 23 নৱেম্বৰলৈ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব টেট শিক্ষকে আমি জনাইছো খবৰ 23 নৱেম্বৰত এতিয়া ৰাজ্য কপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ শিক্ষক শ্ৰেণীকোঠা এৰি ৰাজপথত নামিব 40,000 শিক্ষক শিক্ষামন্ত্ৰীৰ ঘোষণা টেট শিক্ষকসকল ইতিমধ্যে জাঙুৰ খাই উঠিছে চাকৰি নিয়মীয়াকৰণক লৈ শিক্ষামন্ত্ৰীৰ ঘোষণাত অসমত অসন্তুষ্টি প্ৰকাশ কৰিছে এতিয়া টেট শিক্ষকসকলে আজিৰে পৰা 23 নৱেম্বৰলৈ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব টেট শিক্ষকসকলে আৰু আমি জনাইছো যে টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ নামত সম্পূৰ্ণ নতুন নিযুক্তিৰ দৰে প্ৰাৰম্ভিক দৰমহা গাঁথনি প্ৰদান কৰিব লোৱা ঘোষণাই শিক্ষকসকলক আচলতে ক্ষোভিত কৰি তুলিছে প্ৰথমতে সেই মন্তব্য আমি শুনাই ল'বলৈ চেষ্টা কৰিম আজি ৰাতিপুৱা মই তেওঁলোকৰ প্ৰতিনিধিৰ লগত আলোচনা কৰিছোঁ কথাখিনি আইনগত বিধিগতভাৱে হ'ব লাগিব গতিকে আইনত যিটো আছে আমাৰ যি ফিনান্সিয়েল ৰুল আছে আমাৰ যি বাজেট মেনেজমেণ্ট এক্ট আছে আৰু তেওঁলোকৰ নিয়মীয়া যিহেতু তেওঁলোক ঠিকাভিত্তিক আছিলে এতেকে নিয়ে ৰেগুলাৰাইজেশ্যনটো হৈয়ে গ'ল এইটো আগতেই কৰি দিয়া হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে এইটো কৰিছে যে 60 বছৰলৈকে তেওঁলোকৰ চাকৰি নিশ্চিত আৰোপী মতে তেওঁলোকে দৰমহা পাব ডিএবিলাক তেওঁলোকে পাইছে মানে যদি ৰেগুলাৰ টিচাৰে 42% ডিএ পাইছে তেওঁলোকেও 42% এতিয়া ৰেগুলাৰ টিচাৰৰ যদি ডিএটো বাঢ়ি যায় 4% বাঢ়ি যায় তেওঁলোকৰো বাঢ়ি যাব এই সকলোখিনি সুবিধা তেওঁলোকে পায়ে আছে নোপোৱাটো হ'ল পেঞ্চন তেওঁলোকৰ ক্ষেত্ৰত 5 লাখ টকা কাৰোবাৰ কোনো এজন শিক্ষকৰ যদি কণ্টেক্সুৱেল টিচাৰৰ দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যু হয় তেখেতে 5 লাখ টকা ক্ষতিপূৰণ পায় পৰিয়ালটোৱে ৰেগুলাৰ টিচাৰ হ'লে ফেমিলি পেঞ্চন পায় এতিয়া নিয়মীয়াকৰণ হ'লে তেওঁলোকৰ লাভ হ'ব যে তেওঁলোকে এনে পৰিস্থিতি এটা ফিনান্সিয়েল সিকিউৰিটি আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰজী ঘোষণা কৰিছিল আৰু সেই ঘোষণাক লৈ এতিয়া অসমত অসন্তুষ্টি প্ৰকাশ কৰিছে টেট শিক্ষকসকলে কৰণ হ'লে তেওঁলোকৰ লাভ হ'ব যে তেওঁলোকে এনে পৰিস্থিতি এটা ফিনান্সিয়েল সিকিউৰিটি পাব ফেমিলি পেঞ্চন পাব কিন্তু যেতিয়া আমি 2021ত প্ৰভিন্সিয়েলাইজ কৰি ৰেগুলাৰাইজ কৰিছোঁ 2021 চনৰ তাৰিখটোৱেই লোৱা হৈছে যিটো তাৰিখত ডেটত প্ৰভিন্সিয়েলাইজেশ্যন হৈছে সেই তাৰিখৰ পৰা তেওঁলোকৰ চাকৰিটো নিয়মীয়া চাকৰিটো কাউণ্ট হ'ব কণ্টেক্সুৱেলৰ ক্ষেত্ৰতো সেইটোৱেই হ'ব বুলি বিত্ত বিভাগে আমাক জনাইছে তেওঁলোকৰ হাতত যদি অন্য কিবা সমল আছে তেওঁলোকে আমাক জনাব আমি আলোচনা কৰিম